নমস্কাৰ আপোনালোকক পুনৰবাৰ আমাৰ এটা নতুন ভিডিঅ'লৈ স্বাগত জনাইছো বন্ধুসকল আপোনালোকৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ মেছেজ আহি আছে WhatsApp Facebook সকলোতে এইটো মেছেজ এটা বৰ্তমান ভাইৰেল হৈ আছে গ্ৰুপত WhatsApp গ্ৰুপ মানে খুলিবই নোৱাৰি সকলো গ্ৰুপতে খালি মাত্ৰ এটাই মেছেজ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিনামূলীয়া মোবাইল ৰিচাৰ্জ আঁচনি এইটো আকৌ কি আঁচনি ওলালে বন্ধুসকল ইয়াত লিখা আছে যে 239 বিনামূলীয়াকৈ ৰিচাৰ্জ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে 28 দিনৰ বাবে গটিকে এই নীলা লিংকত ক্লিক কৰি আপোনালোকে নম্বৰটো ৰিচাৰ্জ কৰিব পাৰিব বুলি কৈছে আমি চাই লও যে আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব নে নোৱাৰে সো তাৰ কাৰণে ফাৰ্স্ট মই এই লিংকত ক্লিক কৰি দিলো আৰু লিংকত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ ইয়াৰ নম্বৰটো দিবলৈ আহিব যেটা নম্বৰটো দিব তাৰ পিছতে লিখা থাকিব আপোনাৰ 28 দিনৰ ৰিচাৰ্জ এতিয়া বিনামূলীয়াকৈ সক্ৰিয় কৰক বুলি লিখা থাকিব যত আপোনালোকে এটা ৰাইট চিন দিব আৰু ধন্যবাদ আমি ইতিমধ্যে চেক কৰিছো বুলি লিখা থাকিব আৰু লগতে আপোনালোকে যেটা নম্বৰটো দিব তাৰ পিছতে তলত বহুত ধৰণৰ আপোনালোকৰ কমেন্ট আহিব যে ইয়াত ৰিচাৰ্জটো ভাল পালো বা আপোনালোকৰ 28 দিনৰ বিনামূলীয়া ৰিচাৰ্জ পাইছো কিছুমানেটো লিখিছে ছমাহৰ কাৰণে ৰিচাৰ্জ পাই গল কিন্তু এইবিলাক হল ফেক একাউন্ট যত আপোনালোকে দেখিলৈছে নামবিলাক চাই হয়তো বুজিব পাৰিছে এইকিটা হয়তো অসমীয়া মানুহ হ'বই নোৱাৰে যোনবিলাক আসামিছত ট্ৰান্সলেট কৰি পেলা লিখি দিছে আৰু নেক্সট যেটা আপোনালোকে নম্বৰটো দি সেন্ড কৰিব তাৰ পিছতে ইয়াত যোনটো আপোনালোকৰ তলত আহিব প্ৰক্ৰিয়াকৰণ 100% বুলি আহিব আৰু ইয়াত দেখিবলৈ পাইছে ৰিচাৰ্জ সফলতাভাৱে সক্ৰিয় কৰা হৈছে বুলি ইয়াত এটা মানে লোডিং অপচন আহি যাব তাৰ পিছতে আপোনালোকৰ কাৰণে আহিব এনেকুৱা এটা মেছেজ যত লিখা থাকিব যে আপোনালোকে এই মেছেজটো 10 জনলৈ পঠিয়াওক বা 10টা গ্ৰুপত পঠিয়াওক তাৰ পিছতে আপোনালোকে এই মানে যোনটো ৰিচাৰ্জ হয় এই ৰিচাৰ্জটো পাবলৈ সক্ষম হ'ব বুলি লিখা থাকিব কিন্তু আপোনালোকে একো ৰিচাৰ্জ নাপাব বন্ধুসকল আপোনালোকক মাত্ৰ এটা কথাই ক'বলৈ আছো যে এই মেছেজটো বৰ্তমান যেটো ভাইৰেল হৈ আছে আপোনালোকে এনেকুৱা ধৰণৰ লিংকত কেতিয়াও ক্লিক নকৰিব অকল এইটো লিংক বুলিয়ে নহয় আপোনালোকৰ কাৰণে বহুত ধৰণৰ এনেকুৱা ধৰণৰ মেছেজ আহিব গতিকে এইটো লিংকত যেটা ক্লিক কৰিব আপোনালোকৰ কিন্তু বেংক একাউণ্টৰ পৰা যিমান কিটা টকা আছে সকলো কিটা টকা নাইকিয়া হৈ যাব পাৰে গতিকে আপোনালোকে এইটো ভিডিও চাই কেনেকুৱা পালে এটা কমেন্ট কৰিব লগতে আপোনালোকৰ বাৰু এনেকুৱা ধৰণৰ মেছেজ আহিছে নেকি এটা নিশ্চয় কমেন্ট কৰিব বন্ধুসকল যদি ভিডিও চাই ভাল লাগে এটা লাইক কৰিব যদি চেনেল নতুন তেতিয়াল কৰিব চেনেলত সাবস্ক্ৰাইব কাৰণ মই আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং আৰু নলেজেবল ভিডিও লৈ আনো তোমালোকক লগ পাম আকৌ পুনৰ এটা নতুন ভিডিও আজিলৈ জয় হিন্দ জয় ভাৰত